হেল্ল' গাইজ, আমি মানে এতিয়া ফুৰি চাকি আহি যোৰহাটত আছোঁ আৰু যোৰহাটৰ দাদা এজনৰ ঘৰত আহিছোঁ আৰু মানে আহিয়ে কি মই এটা বস্তু চকুত পৰিছে, ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ বুলি। আহকচোন, এইটো দেখিছেনে বাৰু? এইটো য়েল্ল' কালাৰ অৰ্কিডটো মই মানে আহিয়ে কি দেখিছোঁ, ইমান ভাল লাগিছে নহয়। এইটো আপোনালোকে বাৰু দেখিছেনে এনেকুৱা অৰ্কিড? এইটো দেখিছেনে বাৰু? ইমান ধুনীয়া। ইয়াৰ নামটো হৈছে ডেনড্ৰবিয়াম অৰ্কিড। এইটো মানে থাইলেণ্ডৰ পৰা আহিছে আৰু ইয়াৰ মানে বহুতটা প্ৰজাতি আছে, তাৰ ভিতৰত হৈছে এইটো। আৰু আপোনালোকে কোনে দেখিছেনে বাৰু মোক জনাব, আৰু হয়তো বেলেগ জেগাতো পাব পাৰে, কিন্তু মই এওঁলোকৰ ঘৰত ফাৰ্ষ্ট টাইম দেখিছোঁ। মানে মনটো ইমান ভাল লাগিছে আৰু এওঁলোকৰ ঘৰত মানে একদম ইয়াতে গোটেইখন ফুলেৰে ফুল, মানে ইমান ফুল আছে নহয়। এতিয়া ৰাতি হৈছে গতিকে মই ইমান ভালকৈ দেখুৱাব পৰা নাই, কিন্তু তথাপিতো যিমানখিনি মই কভাৰ কৰিছে দেখাইছোঁ। ইমান ধুনীয়া মানে পৰিৱেশ, ফুলেৰে ভৰা, ইমান ভাল লাগিছে নহয়। মোৰ মানে আহি কি একদম মানে মোৰ ফুল দেখিলে বহুত ভাল লাগে। আৰু এইটো দেখিছেনে বাৰু? এইটো য়েল্ল' কালাৰ অৰ্কিড আৰু ইফালে হোৱাইট। এয়া দুইটা একেলগে দেখিছোঁ, গতিকে মোৰ ইমান ভাল লাগিছে। আৰু এওঁলোকে মানে ওপৰত উঠাই থৈ দিছে, ইয়াতে মানে আপোনাৰ বতাহ লাগিলে ফুলখিনি ধুনীয়া হৈ থাকে। আৰু আপোনাৰ তামোল গছতো লগাব পাৰে, তেতিয়া ধুনীয়া হয়। গতিকে মই ভাবিলোঁ আপোনালোকৰ লগতো অকণ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি, সেইকাৰণে এইটো দেখাইছোঁ। ইমান ভাল লাগিছে নহয় অৰ্কিডটো। এইটো ফাৰ্ষ্ট টাইম দেখিছোঁ যে, সেইকাৰণে বহুত ভাল লাগিছে। আৰু আপোনালোকৰো কোনে কোনে দেখিছে জনাবচোন, এইটো য়েল্ল' কালাৰ অৰ্কিড। গতিকে আজিলৈ ইমানেই। বাই বাই।